হোৱাটছআপ হে গাইছ ইয়াৰ চক মানে আমাৰ গাঁৱত কেনেদৰে মানে ইয়াত মাছ মাৰি আছে এইজনে চালে লগে লগে মানে কোৱাৰ লগে লগে এতিয়া আপোনালোকক অলপ পাছত নগাঁও গৈ আছো তাত গৈ কেইটামান মজাৰ বস্তু দেখাম এতিয়া মোৰ হেল্ল' কোৱাচোন এতিয়া চোৱা কল আহি গ'ল বে হেল্ল' ঐ হেল্ল' কোৱা ভিডিঅ' চলি আছে ঐ ভিডিঅ' ষ্টাৰ্ট হৈছে কি কবা তুমি কৈ দিয়া গাইসকলক কৈ দিয়া Wow guys কি কম কবলগিয়া মোৰ একোৱে নাই What's up guys কি কম কবলগিয়া মোৰ একোৱে নাই guys আজি আমি ক'ত গৈ আছো আমি আপোনালোকক এনেকুৱা ঠাইত লৈ গৈ আছো অচিনাকি ঠাইলৈ আমি আৱিষ্কাৰ কৰি গৈ আছো তো গাইজ আপোনালোকে আমাৰ লগতে থাকিব পুৰা ফাটাই দিম আজি অচিনাকি ঠাই আপোনালোকক চিনাকি কৰি দিম তো গাইজ আহোঁতে একদম অচিনাকি ঠাইলৈ আপোনালোকক লৈ গৈ আছো তামাম ফাটাফাটি এতিয়া আৰু অলপ গ'লে অচিনাকি ঠাই পাই যাম গাইজ ফালি দিম কি কৰিবা আজি ফালি দিবা খাই বৈ একদম ফালি দিব খাবলৈ গৈ আছো একদম আমি প্রতি রাত প্রতিক্ষণ খুব অজানাই কত অভিনয় করে বসি তোমায় ভেবে আমার অযথা সব লেখা গান সব শুনে মন করে উচ্চতম তুমি বোঝনি কেন আমাকে তুমি few minutes later আরে লাহে খানা yes ও খাম ক'ত গৈ আছো এতিয়া কিয় পাৰ্টি কি আনিছে পাৰ্টি হ'ব যিটো মোৰ ফেভাৰেট হয় গাইজ আৰু আগফালে খোজকাঢ়ি যাব লাগিব চাওক ৰাস্তা তো গাই চাব পাৰে ৰাস্তা আশিকতৰ ঘৰৰ ফালে বইলাদি খুৱাব নহ'লে নাহিলে হয় তো গাই চাওক ৰাস্তা বইলাদি খোৱাৰ কাৰণে মই এনেকুৱা ৰাস্তা দি গৈ আছো বটৰডোবা হয়নে এইটো বটৰডোবা ৰাস্তা মই জনামতেতো বটৰডোবা ৰাস্তা চব উন্নত গাই যা বল তো গাইজ পাই গ'লো আশিকতৰ ঘৰত এতিয়া বম খানা হ'ব একদম খাইছিলো কেণ্ডিডেট ষ্টাৰ পোৱা তামাম কংগ্ৰেচুলেশ্যন কংগ্ৰেছ বেটা কংগ্ৰেছ তো গাইজ আশিকতৰ ঘৰত মাতি আনিম তামাকা খুৱাইছে মানে পেটত যোৱা নাই পেটত ভাত যোৱা নাই ই এনেকৈ বহি আছে বেচাৰ তো ফাইনেলি গাইজ আশিকতৰ ঘৰত আহি গৈছোঁ চাওক এইটো কি ডিম এইটো মোৰ ফেভাৰেট মাংস লোকেল একদম আৰু কিবা আহি আছে ষ্টৰ পাৰ্টি আৰু মিটিঙৰ পাৰ্টি মানে সেই হোৱাৰ পিছত আপোনালোকক দেখা হ'ব তো গাইজ ফাইনেলি একদম খাই খতম ভিডিঅ' আজি কেনেকৈ মাৰিলি একদম পুৰা মাৰিছোঁ গাইজ ববাতকৈ বেছি মাৰিছোঁ তাৰ এইফালে ওলাই আছে আকৌ আহিম কেতিয়া মাৰিবা আকৌ তো গাইজ বহুত ভাল লাগিছে একদম লোকেল দি খাইছোঁ একদম চাদা চিঙা একদম ফালি দিছোঁ এনেকুৱা পাৰ্টি হয় আমাক মাতিব আমি ডাইৰেক্ট যামগৈ একদম য'তেই নামাতে কিয় আমাক পাবই এনেকুৱা পাৰ্টি হ'লে আমাক পাবই আছে কি কোৱা এনেকুৱা পাৰ্টি হ'লে আমাক নাপাব নেকি আমি খাই বৈ শেষ কৰিলোঁ কিন্তু আমাৰ ফাইজুদ্দিন তো গাইজ মানে ই বেচাৰাটো মানে খাব পৰা নাই পেটটো একদম নাইকিয়া হৈ গ'ল মানে আমাক ঢালি পাৰি আছে মানে তাক থৈ খাই দিছোঁ আৰু বেয়া নাপাবা বেয়া নেক্সট টাইমত আহিবা আৰু একেলগে বহি খাম মানে আমাৰ কাৰণে ৱাইট কৰি দিলে একেলগে বহি খাব তো গাইজ ভাত খাই শেষ কৰিলোঁ এতিয়া মানে অলপ জিম কৰি পেটৰ ভাতটো শেষ কৰি আকৌ যাম আৰু বেলেগ পাৰ্টি খাবলৈ এতিয়া চাওঁ অলপ জিম কৰি পেটৰ ভাতটো শেষ কৰোঁ কেনেকুৱা পাৰ্টি খাব পাৰিবা বেলেগ ভাত খাম পেটৰ ভাতটো শেষ কৰা তো গাইজ ফাইনেলি খাই বৈ বহুত আড্ডা চাড্ডা মাৰি একদম পুৰা তামাকা পাৰ্টি চুটি কৰি ষ্টিঙৰ পাৰ্টি কৰি আপোনালোকে চাইছে এইটো ষ্টিং নহয় কি এইটো ভুল কোৱা নাই কিন্তু গাইজ এতিয়া যামগৈ আছিগ মানে তামাকা পাৰ্টি খুৱাইছে এতিয়া যামগৈ কিবা এটা দিবি না কিবা এটা দিবি নেকি তই আগত লৈ বহি আছ নেকি তই আগতে লৈ বহি আছ গাইজ চাওক মানে ফোন কৰি আগুৱাই আনি মাংস দি খুৱাই আৰু বহুত কিবা কিবি খুৱাই এতিয়া 50-30 টকা দি এতিয়া আমাক বিদায় দিব তো এনেকুৱা পাৰ্টি আৰু লাগে মাতিবাচোন মজা তো গাইজ
কি ক'ম ক'বলগীয়া মোৰ একোৱে নাই যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেনেহ'লে আপোনালোকে কি কৰিব একো কৰিব নালাগে আপোনালোকে ডাইৰেক্ট চাই থাকিব আৰু মজা মজা ভিডিঅ' আছে ডিছক্ৰিপশ্যনত লিংক দিয়া আছে একদম হাঁচি পাই ফালি দিব কিন্তু চাই তো গাইজ এইখিনি